মা ভূত 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 চন্দ্ৰলৈ যাওঁতে যেনেদৰে প্ৰজ্ঞান ৰবাৰ ব্যৱহাৰ কৰিছিল এইটো এটা ৰবাৰ হয় মংগললৈ যোৱা আৰু এইযোৰ হৈছে চাইণ্টিষ্টৰ জোতা বন্ধুসকল নমস্কাৰ ইতিমধ্যে আমি প্ৰথম খণ্ডটি চালো সায়েন্স এণ্ড টেকনলজি মিউজিয়াম ইন বেংগলোৰ বলক আজি যাওঁ দ্বিতীয় খণ্ডটিলৈ এইটো হৈছে ডিজেল ইঞ্জিন আমাৰ ধান কেটুৱা গাঁৱত আৰু পানী পুখুৰী সিঁচা মেচিনটো ইয়াত আছে দেখোন বন্ধুসকলে এবাৰ মই দেখা পালোঁ এটা বৃহৎ ডাঙৰ তলা ওলমি থকা আৰু এক বৰ ডাঙৰ চাবি এটা আৰু সকলো মানুহ সৰু ল'ৰাৰ পৰা ডেকা বুঢ়া সকলো মানুহলৈ চাবিটো পকাই পকাই চাইছে কিয়নো পকাইছে বুলি ময়ো এবাৰ চাওঁ বুলি ওচৰলৈ গ'লোঁ তেতিয়া দেখা পালোঁ যে এই তলাটোৱে কিবা এটা বুজাব বিচাৰিছে কেনেদৰে লক হয় কেনেদৰে খোল মানে অ'পেন হয় এইবাৰ এই বেচেৰা পোৱালীকেইটাই ঘৰত টিউবেল দেখি পোৱা নাইতো এইবাৰ এই মিউজিয়ামত টিউবেল মাৰিবলৈ আহিলে সিহঁতে তয়ো মাৰ তয়ো মাৰ দাঙিব নোৱাৰিছ মা আপুনি বাৰু ইমান ডাঙৰ চেন দেখিছেনে এইডাল চাওক এইডাল জেকেটৰ চেন নে কিহৰ চেন ইমান ডাঙৰ এডাল চেন লগাই থৈছে ন এই পোৱালিবোৰ খেলি কিন্তু বৰ মজা পাইছে ময়ো এবাৰ মাৰি চাওঁচোন এইটো কিনো বস্তু হয় এবাৰ চাইছোঁ অ'কে আৰু ইমানে যায় ইয়াতকৈ ওপৰলৈ নাযায় এইডালো চেন আৰু দেই ঘৰত লৈ আহিলে কেনেকুৱা লাগিব মোৰ জেকেটত লগালে বাৰু এইবাৰ আছোঁ বৰ্তমান আমি দ্বিতীয় মহলাত আৰু দ্বিতীয় মহলাত আমি এতিয়া দেখিব পাইছোঁ মনোৰঞ্জন বিজ্ঞানে কিবা কিবি মনোৰঞ্জন বনাইছে নেকি কি বা বনাইছে তাকে চাওঁ আহকচোন আকৌ এবাৰ এই আপোনালোকে যে দেখিছে এই কিছুমান চিনেমাত গিলাচখনত ভৰি দিয়াৰ লগে লগে গিলাচখন ভাঙি যোৱা দলংখনত ভৰি দিয়াৰ লগে লগে ভাঙি যোৱা নিচিনা দেখে কিন্তু সেইটো এটা বিজ্ঞানৰ ফান হয় আহক এখন এতিয়া আমি ৱাৰ সদৃশ এটা দেখাব গৈছোঁ য'ত এখন গ্লাছ লগা আছে আধা গ্লাছ যদি আপুনি চাই বহুত তললৈ দেখাব কিন্তু ইমান দ নহয় একেবাৰে সাধাৰণ এনেই ওপৰতে লগাই থৈছে চাওঁচোন আহক কেনেকুৱানো সেইটো বস্তু এই কুঁৱাটো বাৰু কিমান দ হ'ব আপুনি অনুমান কৰিব পাৰিছেনে ৰ'ব মই দেখাই দিছোঁ এইটো কিমান দ চাব দেই সেই মোবাইলটো এই কুঁৱাটো ইমানেই দ কুঁৱাটো মানে দ নহয় এখন গিলাচখনো এনেকুৱা লগাই থোৱাৰ কাৰণে দ দেখিছে ঐ তই কি কৰিছ ঐ তই কি কৰিছ এইফালে এটা লোহাত চুমা খাইছে ইফালে এটা খাইছে চায়েন্সেও মনোৰঞ্জন দিব পাৰে না এই মানুহবোৰে ইয়াত হাত দি আছে কি কাৰণে হাত দিছে মই বুজি পোৱা নাই কিবা পইচা চইচা পৰিব নি বুলি ভাবিছোঁ ইটো আহিছে ইটো আহিছে হাত দিছে এই ৰ'ব ময়ো দি চাওঁ ইহঁতে দিলে নহ'ব কিবা পাওঁ এবাৰ এই আঁতৰ এইবাৰ মই দি চালোঁ এইখন মোৰ হাত হাতখন কিবা গৰম লাগিছে দেখোন অকল লাইটৰ পোহৰটোৰ কাৰণে আজি মই আপোনালোকক মোৰ চায়েন্সৰ সহায়ত মোৰ হাতৰ পাৱাৰ ঘোচাৰ পাৱাৰ দেখাইছোঁ ৰ'ব এক ঘোচা মাৰিম ৱাল হিলি যাব লাগিব এই ঘুম এই দেখিছেনে হিলি গৈছে ৰ'ব আৰু এচাম মাৰি চাওঁ ক'ত গ'লি এইটো আৰু এবাৰ মাৰি দিছোঁ এই ঘুম দেখিছেনে ৱাল হিলাই দিছোঁ মই বন্ধুসকল লোহাৰ চুমা খোৱাৰ ৰহস্যটো এতিয়াহে গম পালোঁ এইফালে বোলে কিবা এটা কৰি দিলে এইফালে শুনি পায়গৈ সিহঁতে কৈ আছে চাওঁ লোহাৰৰ মোবাইল ফোন বন্ধুসকল পাহৰি নাযাব এতিয়া আমি চায়েন্সৰ ভিতৰত চাই আছোঁ ফান চায়েন্স এয়া হৈছে ফান চায়েন্স আৰু আগলৈ আমি এনে কিছুমান দৃশ্য দেখাবলৈ গৈছোঁ ভিডিঅ'টো স্কিপ নকৰিব সম্পূৰ্ণ চাব যদি ইউটিউবত আছে ছাবস্ক্ৰাইব কৰি ল'ব দেই নাচনি নাচি থাকা তুমি ভণ্টি তোমাৰ বডিটো ক'ত গ'ল অকল ডিঙিটো ওলাই আছে আৰু ফল মূলৰ থালিখন যে তাত অ'কে ফান চায়েন্স মই পাহৰিছিলোঁৱেই অ'কে ইয়াত এখন কিবা এটা হিলাবলৈ দিছে এডাল কিবা হিলাবলৈ দিছে চাওঁচোন ইয়াত হিলালে পানী আছে হিলালে কিবা হয় বা গোটেই বাবুল হৈ গৈছে ফেন উঠি গৈছে নিও এইটো যিমানে বেছি স্পীড উঠাইছোঁ সিমানে বেছি হৈ গৈছে মুঠতে বন্ধুসকল আজি মিউজিয়ামত আহি এনজয় এইয়া মই লাইটবোৰ যে দেখিছে একা বেকা হৈ গৈছে ইয়াতো এটা ছুইচ আছে সেই ছুইচটো পিটিকি দিলে এনেকুৱা হৈ যায় বন্ধুসকল কেনেকুৱা লাগিছে ভিডিঅ'টো চাই জনাবলৈ নাপাহৰিব তলত কমেণ্টটো কৰিব বুলি আশা ৰাখিলোঁ তেতিয়াহ'লে আন এটা দৃশ্যলৈ কি হয় গদাটোৱে দেখোন তললৈ যাবলৈ মনে নকৰে মই যিমানে তললৈ খেলোঁ তাক সি সিমানে ওপৰলৈ আহে গদাৱে কিবা যাদু মন্ত্ৰ কৰিব আছে নেকি ঠিক আছে মই ইয়াক তললৈ কৈ দিলে সি আকৌ তললৈ নগৈ আকৌ ওপৰলৈহে আহিব তললৈ গৈছে এতিয়া আহিব এই ওপৰত আহি আকৌ তাক তললৈ খেলিব লাগিব বেলেগ বেলেগ তললৈ যাবলৈ মন নকৰে
বিজ্ঞান নাই সঁচাকৈ আচৰিত আচৰিত কিছুমান দৃশ্য দেখাব পাৰে। ইহঁতে যে বালি ভৰাই আছে, কি কাৰণে ভৰাইছে জানেনে? মই পাহৰিছিলোঁ, আপোনালোকে নাজানে নহয়। ৰ'ব চাই থাকক দেই দৃশ্যটো। এতিয়া বালিখিনি ভৰাই সম্পূৰ্ণ কৰিলে এতিয়া সেইখন চাফা কৰি ল'লে। এতিয়া এইটো একবাৰ লৰাই দিব। লৰাই দিয়াৰ পিছত এটা ইয়াতে কি বনিছে এইটো মই ভাবিছিলোঁ মাছ নহয়, মাটি কঁঠালো নহয়। কিবা এটা দৃশ্য বনি গৈছে আৰু চাই থাককচোন সম্পূৰ্ণ। সাধাৰণ বালিখিনিৰ পৰা সেই ওলমোৱা ডগাৰ দৰে এখন প্লেটৰ পৰা তলত ফুটা আছে, এটা দৃশ্য বনি যাব। এয়াই হৈছে ছায়েন্স। এই মাকে যে বেলুনটো উৰাই দিছে আৰু সেইডালৰ পৰা যে পাইপডালৰ পৰা হাৱা ওলাই আছে আৰু এই হাৱাদি বেলুনটো ইফালে সোমোৱা কৰি আছে। এয়াই হৈছে ছায়েন্সৰ এক অন্যতম খেল। ব'লক তেতিয়াহ'লে ছায়েন্সৰ খেলটো অকণমান উপভোগ কৰক। এইবাৰ আমি যাম মানুহ ভিৰ লগা এটা দৃশ্যত। ইয়াত যে সেই মানুহবোৰ ভিৰ লাগি আছে, সিহঁতে নিজৰ বডি পানী জোখাত ব্যস্ত। মই ভাবিলোঁ ময়ো জুখিম, কিন্তু মানুহৰ পৰা দেখোন ঠায়ে পোৱা নাই। জুখি ল তহঁতে দেই, অকণমান পিছত আহি আছোঁ ৰ'বা। সেই বন্ধুসকল, আপোনালোকে বাৰু জানেনে মানুহৰ শৰীৰটো যিমান ওজন, সেই ওজনৰ অনুপাতত আপোনাৰ মিনিমাম 70% পানী থাকিব লাগে। এতিয়া আমি জুখিম, মানুহে জুখি আছে, মোৰ শৰীৰটো 70% পানী আছেনে নহয়। যদি নাই তেতিয়াহ'লে খাব লাগিব, নহয় জানো? মানে আপোনাৰ যদি 100 কেজি আছে তেতিয়াহ'লে 70 কেজি আপোনাৰ পানী লাগিব। ব'লক দেখাই দিছোঁ। কিবা দেখিছেনে? ইয়াত লিখা আছে 3 in 1। তিনিখন ফটো বোলে একেলগতে আছে। ব'লকচোন চাওঁ, এনেকৈ 3খন ফটো ইয়াত একেলগতে আছে। প্ৰথম চাম চাইডৰ পৰা, তাৰপৰা মাজৰ পৰা, তাৰপিছত চাম ইফালৰ পৰা। নাম্বাৰ 1 এটা চিতাবাঘ। নাম্বাৰ 2 এটা ইয়াত চিকাৰ বুলি ৰৈ থকা এটা বাঘ। নাম্বাৰ 3 এটা চিকাৰ কৰি থকা বাঘ। বোপাই এইবোৰ মানুহবোৰ দেখিছে, ল'ৰা মাক চবৰে, ইহঁতে ভূত চাবৰ কাৰণে বহুত এক্সাইটেড হৈ আছে। আপুনি ভূত চাব নেকি? ভূত? ঠিকেই শুনিছে, ভূত। এয়া ছায়েন্সৰ ভূত হয়। ৰ'ব দেই, আপোনালোকক মই দেখাই আছোঁ এটা ছায়েন্সৰ ভূত। ৰ'ব প্ৰথমতে মই হাতখন দি চাওঁ, ভূত ওলাই বুলি কৈছে। ৰ'ব চাই থাকক, এই ক'লা গিলাচখন দেখিছেনে? মই ইয়াৰ পৰা ৰেকৰ্ডিং কৰি আছোঁ। চাই থাকক ক'লা ভূত ওলাইছে নেকি? নাই। কিবা কিবি পিটিকিবলগীয়া আছে নেকি? ৰ'ব চাওঁ। ভূত চোৱাৰ আগত মোৰ ইহঁত পানী কিমান আছে এতিয়া চাই লওঁ। মানুহ কমিছে। মই হ'লোঁ আপোনাৰ 73.2 কেজি। মোৰ শৰীৰত পানী থাকিব লাগে 51 পইণ্ট কিমান গ্ৰাম। এবাৰ আহিছোঁ মই এখন আইনাৰ আগত বহিবলৈ, য'ত মই নিজকে দেখা পাম নে ভূত দেখা পাম মই নাজানো। বাৰু চাই লওঁ কি দেখা পাম। ভূত টেন হি হা। এতিয়া আমি ঘূৰাই আছোঁ ফেন ঘূৰাই দিয়াৰ লগে লগে সেইফালে হৈ যাব চাৰ্জ। সেই ইয়াত ডিছপ্লেখন দেখিছেনে? তাত চাৰ্জ হৈ গৈ আছে। এখাপ দুখাপ নহয়, ফুল চাৰ্জ হৈ গ'ল। অ'কে, এতিয়া আহিছোঁ নেক্সট ভিডিঅ'লৈ। এইবাৰ অলপ এনেকৈ ছাইডটো চাই লওঁ, দেশী বিদেশী সকলো মানুহ। বন্ধুসকল কিৰে কম, বিজ্ঞানৰ বস্তুবোৰ দেখোন চাই থাকিলে আমনিয়ে নাযায়। এবাৰ আহিছোঁ আমি ভাৰতলৈ, স্পেচ টেকন'লজি, মহাকাশৰ বিজ্ঞানলৈ। ব'লক স্পেচত কি টেকন'লজি, কেনেকৈ কিনো আছে চাই লওঁ এবাৰ ভিতৰত গৈ পিনে। আকৌ এবাৰ স্পেচ টেকন'লজিলৈ স্বাগতম। বন্ধুসকল, স্পেচ টেকন'লজিত মই প্ৰথম দেখিছোঁ ইয়াত এজন ভাৰতীয় বিজ্ঞানী ফটো লগাই থৈছে। এটা প্ৰতিমূৰ্তি ৰখা হৈছে। স্পেচ এয়া হৈছে ৰাকেশ শৰ্মা, ফাৰ্ষ্ট অসম মহাকাশচাৰী ভাৰতৰ পৰা। সেইটো যে আছে দেখিছেনে, হেলিকপ্টাৰ দৰে, সেইটো ইয়াত এটা বুটাম আছে, বুটামটো পিটিকি দিয়াৰ লগে উৰি যাব। ৰ'ব লা 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 লা। La 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 okay. এয়া হৈছে সৌৰজগত। সৌৰজগতত যেনেকৈ
গ্ৰহ নক্ষত্ৰবোৰ চলি গৈ থকা নিচিনা লাগে এই পিকচাৰটো ঠিক তেনেকৈ সেই গ্ৰহ নক্ষত্ৰবোৰ চাওকচোন কেনেদৰে গৈ আছে ডাৱৰৰ মাজে মাজে গৈ আছে কি যে এটা দৃশ্য কিন্তু এই সকলোবোৰ একেটা ঠাইত ৰৈ আছে এয়া মোৰ পিছফালে দেখিছে এতিয়া মহাকাশচাৰীসকলে মহাকাশলৈ উৰি যাওঁতে পিন্ধা এযোৰ কাপোৰ এই যে ড্ৰেছযোৰ আমি টিভিয়ে নিউজে এনেকৈ দেখিছোঁ বাৰু বৈজ্ঞানিকসকলে পিন্ধে বুলি কিন্তু আজি একদম ফ্ৰণ্টৰ পৰা দেখা পালোঁ আৰু এয়া যে লিখিছে স্পেচ ফুড মহাকাশত মানুহে ভাত নাখায় কি খায় তেখেতলোকে ইয়াতে সকলো ধৰণৰ বিৱৰণ দিয়া আছে স্পেচ ফুড ইনষ্টেণ্ট কলি চয়াবিন বাসমতি ৰাইচ বাসমতি ৰাইচ কেনেকৈ খায় এয়া হৈছে অন্যান্য ধৰণৰ বিভিন্ন ধৰণৰ আইচক্ৰীম বাৰু যে কি নহওক স্পেচত কি খায় তাক দেখিব পালোঁ আজি জানিব পাৰিলোঁ জনাৰ কাৰণে দেখাৰ কাৰণে বহুত ভাল লাগিল এতিয়া আহিছোঁ এটা অন্য ভিডিঅ'লৈ বিজ্ঞানীয়ে পিন্ধা এযোৰ জোতা আৰু দেখাই আছোঁ এইবোৰ যন্ত্ৰ হয় এয়া যে দেখিছে আপোনালোকে এয়া হৈছে যেনেকৈ চন্দ্ৰলৈ পঠাইছিলে ৰবাৰ প্ৰজ্ঞান ৰবাৰ এইটো মংগল গ্ৰহলৈ যোৱা এটা ৰবাৰ আকৃতি হয় ইয়াত এনেকৈ সংৰক্ষণ কৰা হৈছে মিউজিয়ামৰ ভিতৰত ৰবাৰটো চাব পালোঁ আজি ওচৰৰ পৰা চাই বহুত ভাল লাগিলে বাৰু ইয়াত সম্পূৰ্ণটো আপোনাক দেখাব পৰা নাই যিমানখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ আৰু এতিয়া মই বডি গ'লোঁ এটা বিজ্ঞানী ইয়াত যে দেখিছে মোৰ চাৰিওফালে আপোনালোকে এয়া হৈছে বিজ্ঞানৰ যেনেকৈ ছেটেলাইটটো ওপৰলৈ পঠাওঁতে বিজ্ঞানীসকলে চাই থাকিবৰ কাৰণে যিবোৰ ডেস্কটপ ব্যৱহাৰ কৰে ছিষ্টেম কম্পিউটাৰ ব্যৱহাৰ কৰে আৰু যিবোৰ তেখেতলোকৰ ডাটা থাকে ইয়াৰ পৰাই তেখেতলোকে হেণ্ডেল কৰে সকলো এয়া দেখিছেনে টাইমিং ওলাই আছে কেতিয়া আপ ষ্টাৰ্ট কৰিছিলে কেতিয়া পাব আৰু ইয়াত লিখা আছে কাউণ্টডাউন ছেটেলাইট ষ্টেচন পাইছেগৈ মোৰ পিছফালে ডক্টৰ APJ আব্দুল কালাম আৰু পিছফালে এটা ৰকেট দেখিছে আৰু ইয়াত লিখা আছে কি লিখা আছে অলপ পঢ়ি চাওঁ ৰকেট একদম আজিও দেখোন ওচৰৰ পৰাই দেখা পাইছোঁ মই ভাবিলোঁ সেই ছাইডতনো মানুহ ইমান কিয় ভিৰ লাগি আছে ওচৰত চাবলৈ গ'লোঁ আৰু গম পালোঁ যে সকলোৱে মহাকাশচাৰী বনাত ব্যস্ত কিন্তু তাত লাগি আছে এটা এযোৰ মহাকাশচাৰী ড্ৰেছ আৰু য'ত মানুহে নিজৰ ফটো তুলিব পাৰে ময়ো ভাবিলোঁ ময়ো এবাৰ তুলি চাওঁ নেকি এই পিছফালে যে বহি আছে এখেতলোক বিজ্ঞানী নহয় এইবাৰ আহিছোঁ আমি উদ্ভিদ বিজ্ঞানৰ আমাৰ সকলোৱে DNA প্ৰায় একে যেনে মানুহ গোমধান ইয়াত লিখা আছে জীৱ জন্তু ছাগলী তাৰপিছত আপোনাৰ ইয়াতে ফুল মাছ এই ছবিটোৱে এইটোৱে বুজাব বিচাৰিছে যে যদিও আমি বেলেগ আমাৰ সকলোৱে DNA কিন্তু প্ৰায় একে মিলামিল আছে দেখিবৰ কাৰণে কি সুন্দৰ লাগিছে ন মই ইয়াতে ৰিলছ এটা বনাই ইউটিউবত অলৰেডি আপলোড কৰিছোঁ সেইটো এবাৰ চাবচোন আপোনালোকে বাৰু যে কি নহওক আগলৈ আৰু গৈ থাকোঁ আৰু কি দেখা পাওঁ এখন চাওক ইয়াতে লিখা আছে সকলো কথাবোৰ বন্ধুসকল উদ্ভিদ বুলি ক'লে আমি বুজোঁ যে উদ্ভিদে আমাক খাদ্য দিয়ে অক্সিজেন দিয়ে আৰু কিছুমান লাগতিয়াল বস্তু বনাই দিয়ে যেনেকৈ চকী টেবুল ঠিক তেনেকুৱাই নহয় উদ্ভিদ ইমানেই দৰকাৰ কিছুমান এনেকুৱা গছ আছে কিছুমান এনেকুৱা বন আছে যে আমাৰ মগজুৰ পৰা ভৰি তলোৱালৈকে ইম্পৰ্টেণ্ট আৰু সেই উদ্ভিদৰ বিষয়ে ইয়াত মিউজিয়ামত বৰ ধুনীয়াকৈ ৰখা হৈছে সংৰক্ষণ কৰি আৰু এটা ছবিৰ সহায়ত দেখুওৱা গৈছে কোনটো বস্তু কি কাৰণে দৰকাৰ এই মোৰ পিছফালে এখন ফ্লেগ লাগি আছে ইয়াত আপুনি ব্ৰাহ্মী এনেকুৱা কিবা কিবি দেখিব পাইছে বলক বেক কেমেৰা অন কৰি চাই লওঁ ভালকৈ এবাৰ বন্ধুসকল ইয়াত যে দেখিছে আপোনালোকে এখন বেনাৰ হয় আৰু বেনাৰত বিভিন্ন ধৰণৰ অচিনাকি গছ ৰুই থৈছে ইয়াত বহুতবোৰ গছ মই আৰু ইয়াৰ পাতবোৰ মই আমাৰ গাঁৱত দেখিছোঁ আজি গম পাইছোঁ এইবোৰ ইয়াৰ উপকাৰিতা কিমান এই সকলোবোৰ বোলে দৰৱ এতিয়া ইয়াতে এটা পিকচাৰ দিয়া আছে ৰ'ব দেই প্লাষ্টিকৰ মই দেখাই দিছোঁ আপোনালোকে ওপৰৰ পৰা তললৈকে এইটো দেখিছে নহয় এয়া হৈছে ভৰিৰ কাৰণে কোনটো দৰৱ আঁঠুৰ কাৰণে কোনটো দৰৱ কলা ফুলৰ কাৰণে কোনটো দৰৱ পেটৰ কাৰণে কোনটো দৰৱ আৰু উশাহ নিশাহ ল'ব হাওঁফাওঁৰ কাৰণে কোনটো দৰৱ মানে সকলোবোৰ ইয়াত লিখা আছে ব্ৰেইনৰ কাৰণে ব্ৰাহ্মী সেয়ে দেখিছে নেকি আপোনালোকে বাৰু চাই বহুত ভাল লাগিল আজিলৈ ইমানেই ভিডিঅ'টি আৰু বেছি দেৰি হ'লে ভিডিঅ'টো চাই কেনেকৈ পালে জনাবলৈ নাপাহৰিব আজি বহুত দিনৰ মূৰত আহিম বুলি কৈ ভাবি থাকি আজি আহিলোঁ এই জেগাত আৰু এনেকুৱা দেখিব পালোঁ
যিটো হয়তো অতীততে আমি দেখা নাছিলোঁ আৰু যিবোৰ দেখিছিলোঁ সেইবোৰ আমি হয়তো ধ্যান দিয়া নাছিলোঁ। ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰিব নাপাহৰিব। এনেকুৱা ধৰণৰ আৰু আগলৈ ভিডিঅ' আহি থাকিব। আপোনালোকে যদি ছাপোৰ্ট আৰু আপোনালোকে যদি হেল্প কৰে তেতিয়াহ'লে নিশ্চয় আগলৈ আৰু ভাল ভাল ভিডিঅ' আপলোড কৰিম বুলি আশা ৰাখিলোঁ। ধন্যবাদ তেতিয়াহ'লে আজিলৈ।